হেল্ল' এভৰিৱান, আজিৰ ৰেচিপি হয় ঢেকীয়া ঔটেঙা আৰু মাছৰ জোল। মাছ বুলি ক'লে মনলৈ প্ৰথমতে পুঠি মাছে আহে, কিন্তু পুঠি মাছৰ সলনি এবাৰ লৈছোঁ কচ মাছ। এইফালে ঢেকীয়া আৰু ঔটেঙাখিনি কাটি বাছি ভালদৰে ধুই ধাই ল'লোঁ। আনফালে মই মাছখিনি হালধি আৰু নিমখ দি সানি ল'লোঁ। এতিয়া মই ফ্ৰাই কৰি ল'ম। মাছখিনি দিয়ে ঢাকনিখন মাৰি দিছোঁ, কাৰণ এই মাছটোত বাকলি নাই। বাকলি নথকা মাছ যদি ফ্ৰাই কৰোঁ নহয় তেতিয়াহ'লে ফুটে, আৰু সেইবাবে মই ঢাকনিখন মাৰি দিছিলোঁ। গৰমে গৰমে এৰ খাই অহা নাছিলে, কেনে গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দি ঠাণ্ডা হৈ আহিলে মাছখিনি ধুনীয়াকৈ এৰ খাই আহিলে। তাৰপিছত ইয়াত মছলাত আছে পিঁয়াজ, নহৰু, জলকীয়া, পাঁচফোৰণ দি তেলতে দি অলপমান সময় কাৰণে ঢাকনিখন মাৰি দিলোঁ। হালধি দিলোঁ আৰু নিমখ দি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ঔটেঙা আৰু ঢেকীয়াখিনি দি পুনৰবাৰ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত ভাপতে অলপ সময় সিজিবলৈ দিলোঁ। তাৰপিছত যেতিয়া অকণমান সিজি আহিলে পানী দি দিলোঁ। পানী দি পুনৰবাৰ ঢাকনিখন মাৰি দিছোঁ। এতিয়া ভালদৰে লৰাই দিলোঁ আৰু ওপৰতে দি দিলোঁ ফ্ৰাই কৰি ৰখা মাছখিনি দি পুনৰবাৰ মই পানী দি দিছোঁ। আৰু ইয়াৰ জোলকণ খাবলৈ কাৰণে বেছি ভাল লাগে। এবাৰ পুঠি মাছৰ সলনি কচ মাছ দি ট্ৰাই কৰিলোঁ, খাবলৈ ভাল লাগিলে। যদি ৰেচিপিটো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুন চোৱাখিনি কিছু ফ'ল'